এই কোকৰাঝাৰ জিলাৰ কাৰণে ভাল খবৰ ওৱান ষ্টপ চেণ্টাৰ বিল্ডিং নতুনকৈ বনোৱা হৈছিলে এইটো শুভ উদ্বোধন কৰা হ'ল আৰু এই বিল্ডিঙৰ দ্বাৰাই এতিয়া যি ব্যক্তিসকলে বিপদত পৰিব তেওঁলোকক উদ্ধাৰৰ কাৰণে ইয়াত ব্যৱস্থা কৰা হৈছে বিশেষকৈ মহিলা আৰু শিশু মহিলা আৰু গাৰ্লছসকলৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে এইটো ভাৰত চৰকাৰৰ এটা আঁচনি হয় আৰু প্ৰত্যেকটা জিলাত এইটো প্ৰতিষ্ঠা কৰা হৈছে কোকৰাঝাৰত আগৰ পৰাই আছিলে অনুষ্ঠানটো কিন্তু বিল্ডিংটো নতুনকৈ বনোৱা হৈছে আৰু ইয়াৰ ফেচিলিটিজটো অলপ বঢ়াই দিয়া হ'ল তো মই ভাবোঁ এই চেণ্টাৰৰ দ্বাৰাই আমাৰ কোকৰাঝাৰ জিলাত যিমান বিপদত পৰা আমাৰ মহিলাই হওক ছোৱালীয়ে হওক তেওঁলোকক বিভিন্ন ইয়াত যিটো দিশ আছে যদি লিগেল যদি কাউন্সিলিঙৰ দৰকাৰ হয় যিটো ইয়াৰ প্ৰভিজন আছে 24 আৱাৰ্ছ ইয়াত ছাৰ্ভিচ দিবৰ কাৰণে ইয়াৰ ব্যৱস্থা আছে গতিকে ঘৰুৱা বিবাদৰ কাৰণে কিবা যদি অসুবিধা আছে তেওঁলোকক আনি পেলাই ইয়াত 5 দিনীয়াকৈ অলপ যত্ন লৈ পেলাই আকৌ ঘৰত ঘূৰাই নিয়াৰ এটা ব্যৱস্থাটো আছে তো গতিকে এই চেণ্টাৰটো ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ দ্বাৰাই কৰা এটা ভাল চেণ্টাৰ হয় আৰু আমাৰ কথাটো হ'ল আজি বিল্ডিংটো হ'ল ষ্টাফ যথেষ্ট আছে আমি সামাজিকভাৱে সকলোৱে অলপ সচেতনতা আনিব লাগিব আৰু ইয়াৰ বাবে আপোনালোকক খুব দৰকাৰ হ'ব আমাৰ ছ'চিয়েল মিডিয়াই হওক আমাৰ সংবাদ মাধ্যমক যে 181 যিটো মানে হেল্পলাইন সেইটো আমি যিমান পাৰে আমি প্ৰচাৰ চলাব লাগে যাতে সকলোৱে গম পায় আৰু কিবা কাৰণত যদি অসুবিধা হয় এই হেল্পলাইনৰ দ্বাৰা যাতে সুবিধাটো পায় তো গতিকে কোকৰাঝাৰ জিলাবাসীৰ কাৰণে ভাল এটা সুখবৰ বুলি মই গণ্য কৰিছোঁ আৰু আমাৰ BTCৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আৰু আমাৰ জিলা প্ৰশাসন বিশেষকৈ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডাঙৰীয়া তেওঁলোকৰ যত্নত আজি হৈ উঠিলে গতিকে সকলোৰ বাবে আমি এই কামটো কৰি দিবলৈ সক্ষম হ'ল গতিকে ইয়াৰ যিটো সুবিধা সকলোৱে ল'বৰ কাৰণে সকলোৱে আগবাঢ়ি আহক সেইটোকে মই আহ্বান জনাইছোঁ